আপোনালোকে এটা কথা কওকচোন, আপোনালোকৰ লগত শক্তি আছেনে নাই? কিবা নহয় কিবা শক্তি আছেনে নাই? ৰাৱণ শক্তিশালী আছিলে, ভগৱান ৰাম শক্তিশালী আছিলে, হনুমান শক্তিশালী আছিলে। এতিয়া মই আপোনালোকক সুধিছোঁ, আপোনালোকৰ লগত শক্তি আছেনে নাই? কওক আপোনালোকে, আছে নে নাই সেইটো আপোনালোকে কওক। আপোনালোকেতো নাই বুলিয়ে কৈছে ন? নাই বুলিয়ে কয়। চাওক আপোনালোক বুঢ়া হৈ মৰিব সময় হ'ল কিছুমান মানুহ, তথাপিতো তেওঁলোকে আজিলৈকে নিজকে চিনি নাপালে, নিজৰ শক্তিবিলাককে চিনি নাপালে। আপুনি মানুহ হয়, চিনি পাওক আপুনি নিজকে নিজে। আপোনালোক যিমান শক্তিশালী হয় ন, কোনো সিমান শক্তিশালী নহয়। এতিয়া আপোনালোকৰ শক্তিবিলাকৰ বিষয়ে মই কৈছোঁ আপোনালোকে হিচাপ কৰি যাওক। আপোনাৰ লগত আছে শক্তি দেখিব পৰা, চাব পৰা, হয়নে নহয়? আপোনাৰ লগত আছে শক্তি শুনিব পৰা, হয়নে নহয়? কওক আপোনালোকে। আপোনাৰ লগত শক্তি আছে ক'ব পৰা, আপোনালোকে কথা ক'ব পাৰে, আছেনে নাই আপোনালোকে ভাবক। আপোনাৰ লগত শক্তি আছে, আপুনি ভগৱানৰ কথা চিন্তা কৰিব পাৰে, মালা জাপ কৰিব পাৰে। আপোনাৰ লগত শক্তি আছে মাৰ আপুনি চৰণ সেৱা কৰাৰ। আপোনাৰ লগত শক্তি আছে বেলেগক আপুনি উপকাৰ কৰিব পৰা, বেলেগক সহায় কৰিব পৰা। আপোনাৰ লগত শক্তি আছে দান কৰিব পৰা, দান কৰিব পাৰে আপুনি। আপোনাৰ লগত শক্তি আছে আপুনি মিঠা ভাল কথা কোৱা, আপুনি সৎ কথা ক'ব পৰা, মানে মধুৰ কথা ক'ব পৰা। কওক আপোনালোকে, সিংহৰ লগত আছে নেকি কথা ক'ব পৰা, মিঠা কথা ক'ব পৰা? সিংহৰ লগত আছে নেকি মাকৰ চৰণৰ সেৱা কৰিব পৰা শক্তি? হয়নে নহয়? সিংহ যিমান শক্তিশালী ন, তাতকৈ লাখ কোটি গুণা শক্তিশালী আপুনি। কিন্তু বুঢ়া হৈ আপুনি মৰি যাব, আপুনি গমেই নাপাব যে আপোনাৰ লগত যিবিলাক শক্তি আছিলে, সেই শক্তি কি কামৰ কাৰণে আছিলে, কিয় আছিলে। আপোনাৰ লগত কিমান শক্তি আছে? আপোনাৰ লগত চবতকৈ ডাঙৰ শক্তি আছে, কি আছে জানেনে? এই যে আপুনি সঁচা আৰু মিছা, সৎ আৰু অসৎ নিৰ্ণয় কৰিব পৰা শক্তি আছে, হয়নে নহয়? আপুনি কওক। বাঘ সিংহৰ লগত এই শক্তি নাই যে তেওঁলোকে সঁচা আৰু মিছা, শুদ্ধ আৰু অশুদ্ধটো তেওঁলোকে নিৰ্ণয় কৰিব পাৰে, সৎ আৰু অসৎ। আপুনি কাপোৰ পিন্ধিব পৰা পৰশ আছে, কি পিন্ধিব কি নিপিন্ধিব। বাঘ সিংহৰ লগত এনেকুৱা বুদ্ধি আছে। ইয়াৰ অৰ্থ এইটোৱে যে 84 লাখ জীৱৰ ভিতৰত সকলোতকৈ বেছি শক্তিশালী ভগৱানে কাৰোবাক বনাইছে যদি সেয়াই হৈছে মানুহক। আৰু মই আপোনালোকক সকলোতকৈ ডাঙৰ, সকলোতকৈ শ্ৰেষ্ঠ এটা শক্তিৰ বিষয়ে ক'বলৈ গৈছোঁ, বৰ্ণনা কৰিবলৈ গৈছোঁ যে আপোনাৰ লগত ইমান শক্তি আছে যে আপুনি শক্তিমান সেই পৰম পিতা পৰমেশ্বৰ ভগৱানকো আপোনাৰ শক্তিৰ বলত, আপুনি যি ভক্তি কৰে সেই শক্তিৰ ফলত আপুনি নিজৰ সন্মুখত, নিজৰ চকুৰ সন্মুখত আপুনি সাক্ষাৎ আপুনি দৰ্শন কৰিব পাৰে। এই শক্তি আপোনাৰ লগত আছে, আপোনাৰ ভিতৰত আছে। আপুনি সেই পৰম পিতা পৰমেশ্বৰ ভগৱানকো আপোনাৰ শক্তিৰ ফলত আপুনি নিজৰ চকুৰ সন্মুখত আপুনি থিয় কৰাই দিব পাৰে, প্ৰত্যক্ষভাৱে থিয় কৰাই দিব পাৰে, হয়নে নহয়? আপোনালোকে কওক, ভাবক। আৰু ইমান ডাঙৰ শক্তি আছে আপোনাৰ লগত যে সেই পৰমাত্মাকো আপুনি চকুৰ সন্মুখত আপুনি আনিব পাৰে, প্ৰকট কৰাই দিব পাৰে। তথাপিতো আপোনালোকে কয় যে আমাৰ লগত একো শক্তিয়ে নাই, আমাৰ লগত একো শক্তি নাই। এতিয়া মই কি কৰিম যি নেকি আপোনাৰ শক্তিখিনিৰ বিষয়ে যদি আপুনি নাজানে, কি কাৰণে আহিছিলে এই পৃথিৱীলৈ, কি কাৰণে আহিছিলে এই সংসাৰলৈ, আৰু কি কৰি আছে নিজৰ ভিতৰ ফালেতো এপাক আপুনি সোমাই চাওক। 84 লাখ জীৱ আছে, আৰু সেই 84 লাখ জীৱৰ ভিতৰত কোনো জীৱই ভগৱানক প্ৰাপ্ত কৰিব নোৱাৰে, ভগৱানক লগ কৰিব নোৱাৰে। কিয়? বাঘ সিংহই ভগৱানক পাব পাৰে নেকি? গাধই ভগৱানক পাব পাৰে নেকি? কিয়? কুকুৰ মেকুৰীয়ে ভগৱানক পাব পাৰে নেকি? সেইবিলাকে ভগৱানক পাব পাৰে নেকি? মাছে ভগৱানৰ কথা শুনিব পাৰে নেকি? কেৱল মানুহেহে ভগৱানক পাবলৈ সামৰ্থ্যতা আছে। আৰু এই মানুহৰ শৰীৰ পায়ো যদি ভগৱানক নাপালে আপুনি, তেতিয়াহ'লে মই ভাবোঁ যে আপোনালোকৰ নিচিনা, মোৰ নিচিনা মূৰ্খ এই পৃথিৱীত কোনোৱেই নাথাকিব, কোনোৱেই নহয়। মানুহৰ শৰীৰ পায়ো ভগৱানক নাপালে, তেতিয়াহ'লে কি পালে ভাই? কি পালে? হয়নে নহয় আপোনালোকে কওক। সকলোৱে কয় যে বৃন্দাবন যাওক আৰু বাকে বিহাৰীজীৰ দৰ্শন কৰক, আৰু আপুনি বৃন্দাবনো গ'ল আৰু বাকে বিহাৰীজীৰ যদি দৰ্শনো নকৰিলে,
তেতিয়াহ'লে আপুনি কওক বৃন্দাবন যোৱাৰ কি অৰ্থ থাকিলে, কি লাভ থাকিলে? ঠিক এনেকৈয়ে মানুহৰ শৰীৰ পায়ো কিন্তু ভগৱানক নাপালোঁ। ভগৱানক নাপালে তেতিয়াহ'লে এই মানুহৰ শৰীৰ পোৱাৰ আমাৰ যোগ্যতা কি থাকিলে? এই মানুহৰ শৰীৰ পোৱাৰ অৰ্থ কি থাকিলে? এই শৰীৰ কেৱল ভোগ ভুগিবৰ কাৰণে পোৱা নাই। এই তিনিটা কাম সকলোৰে কৰে। মোৰ মাসকল, মোৰ দেউতাসকল, মোৰ ভক্তসকল। সন্তান জন্মটো পশু পক্ষীয়েও দিয়ে আৰু পেট ভৰাই ভোজন কৰিবলৈ পশু পক্ষীয়েও জানে আৰু শুবলৈ অৰ্থাৎ টোপনি যাবলৈ পশু পক্ষীয়েও জানে। আপুনি খায় ন, তো চৰাই চিৰিকটিয়েও খায়, কুকুৰেও খায়। আপুনি শুৱে ন, টোপনি যায়, চৰাইও শুৱে, কুকুৰ মেকুৰীয়েও শুৱে। আপুনি সন্তান জন্ম দিয়ে, ঠিক সেইদৰে কুকুৰ মেকুৰীয়েও সন্তান জন্ম দিয়ে। তো তেতিয়াহ'লে আপুনি এই তিনিটা কামেই কৰিবলৈ আহিছিলে নেকি সংসাৰলৈ? শুবলৈ, সংসাৰত ল'ৰা ছোৱালী জন্ম দিবলৈ আৰু খাবলৈ? এয়াতো সকলোৱে কৰি আছে, জীৱ জন্তুৱেও কৰি আছে, কেৱল আপুনিয়ে কৰা নাই। এই তিনিটা কাম সকলোৱে কৰি আছে, খোৱা, শোৱা আৰু সন্তান জন্ম দিয়া। কিন্তু আপোনালোকে 4 নম্বৰ কামটো কৰিবলৈ আহিছে। আপোনালোক মানে আমি মানুহে 4ৰ্থ কামটো কৰিবৰ কাৰণে আহিছোঁ আৰু সেইটো হ'ল ঈশ্বৰৰ প্ৰাপ্তি অৰ্থাৎ ভগৱানৰ প্ৰাপ্তি, ভগৱানক প্ৰাপ্ত কৰিবৰ কাৰণে, মানে ভগৱানক পাবৰ কাৰণে। আপুনি এই শৰীৰেদি, এই মুখেৰেদি ভগৱান ৰাম নাম জাপ কৰক, ৰাম নাম লওক আৰু এই চকুৰ জোৰে ভগৱানৰ দৰ্শন কৰক, গোবিন্দৰ দৰ্শন কৰক আৰু এই কাণেৰে কথা শুনক। কাৰ কথা শুনক? ভগৱানৰ কথা শুনক, যিমান পাৰে সিমান শুনক। এয়াই নেকি এই মানুহৰ শৰীৰৰ সাৰ্থকতা হয়? কওক আপোনালোকে জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম, জয় শ্ৰীমন্নাৰায়ণ, ৰাধে ৰাধে।